নমস্কাৰ, কি খবৰ সকলোৰে? মই ৰূপক। তো আমি আজিৰ পৰা নতুন এটা ছেগমেণ্ট আৰম্ভ কৰিব লৈছোঁ। তো আজিৰ ছেগমেণ্টটোত আমি কি কৰিম, অসমীয়া এনেকুৱা মানুহৰ বিষয়ে ডিছকাছ কৰিম যাৰ আমাৰ বৰ অসমখন গঢ়াত বহুতো অৱদান আছে আৰু তেওঁলোকৰ বিষয়ে আমি নাজানো। তেওঁলোক আনচাং হিৰোজ। তেওঁলোকৰ অৱদান যিমান, তেওঁলোকে সিমানখিনি নাম পোৱা নাই বা তেওঁলোকৰ বিষয়ে আমি নাজানো। হয়তো ইতিহাসৰ পাঠত তেওঁলোক ক'ৰবাত হেৰুৱাই গ'ল। তো আমি চেষ্টা কৰিম তেওঁলোকৰ বিষয়ে নলেজ গেডাৰ কৰিবলৈ, আপোনালোকক দিবলৈ। আমিও শিকিব পাম, আপোনালোকেও শিকিব পাব। আৰু আপোনালোকৰ যদি লাগে তেনেকুৱা কোনোবা ব্যক্তি আছে যোনে তেনেকৈ নাম পোৱা নাই, যাৰ বিষয়ে আমি জানিব লাগে, প্লিজ ডু কমেণ্ট ডাউন। তো আজি আমি ডিছকাছ কৰিব লৈছোঁ অসমৰ এজন এনেকুৱা ব্যক্তি যোনে আজি আমাক ভাৰতবৰ্ষৰ পাৰ্ট বনালে। আচৰিত কথা, ভাৰতবৰ্ষৰ পাৰ্টটো অসম আগৰ পৰাই আছিলে, সেইটো ভুল কথা। ভাৰতবৰ্ষৰ পাৰ্ট যদি অসম আগৰ পৰাই থকা বুলি কওঁ, মই এইটো ভুল কোৱা হ'ব। আৰু আজি আমি পাকিস্তানৰ পাৰ্ট হ'লোঁ হয়। এইটো আচৰিত কথা। কেনেকৈ আচৰিত কথা? আমি পাকিস্তানৰ পাৰ্ট কেনেকৈ হ'লোঁ? এই গোটেইবিলাকৰ আনচাৰ পাম এই ভিডিঅ'টোত। তো আজি আমি ডিছকাছ কৰিব লৈছোঁ ভীমবৰ দেউৰী ডাঙৰীয়াৰ বিষয়ে। তেখেতে কেনেকৈ অৱদান আগবঢ়ালে অসমীয়া জাতিৰ কাৰণে, অসমীয়া ৰাজ্যৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে আমি সকলো দেখিম। তো সকলোৰে দৰে তেখেতৰ চাইল্ডহুডটো ইমান ইজি নাছিলে। তো তেখেতে জন্মগ্ৰহণ কৰিছিলে 1903 যোৰহাটত, পানীদিহিং বুলি জেগা এটাত। তো তেখেত বহুত ভিতৰৰ গাঁৱত জন্ম লাভ কৰিছিলে। যদি দেখা পাওঁ ভিতৰৰ গাঁওবিলাক তেতিয়া ডেভেলপ নাছিলে। আমি জানো ব্ৰিটিছৰ দিনত অসমখনেই ইমান ডেভেলপ নাছিলে। তো ভিতৰৰ গাঁৱৰ অৱস্থা ইমেজিন কৰক। ৰাস্তাও ডেভেলপ নাছিলে, এডুকেশ্যন ছিষ্টেমো নাই, কিন্তু তেওঁৰ সৰুৰ পৰাই পঢ়াত বহুতো ধাউতি আছিলে। তো তেওঁ ভাবিলে মই পঢ়িমে। তো সৰুৰ পৰাই তেখেতৰ মেধা মানে দেখা পায়, ঘৰত দেখা পায় ন, যি মূলা বাঢ়ে তাৰ দুপাত দেছিল। তেওঁৰ মেধা দেখা পালে। তো সৰুতে বহুত কষ্ট কৰি, একমাত্ৰ এখনেই স্কুল আছিলে বুলি শুনিছোঁ তেখেতৰ গাঁৱত। তো তাতেই তেখেতে শিক্ষা আৰম্ভ কৰে। তাৰপিছত তেওঁ এম ই স্কুললৈ, তেওঁলোকৰ ডিষ্ট্ৰিক্টতে এম ই স্কুল নাই, ভাবি চাওক। তেওঁ ক'লৈ যায়? শিৱসাগৰ ডিষ্ট্ৰিক্ট। এখন ডিষ্ট্ৰিক্টৰ পৰা বেলেগ এখন ডিষ্ট্ৰিক্টলৈ। আমিতো ৰাতিপুৱা উঠি কলেজৰ হোষ্টেলৰ পৰা ক্লাছ যাবলৈ ইমান দিগদাৰ পাইছিলোঁ। ভাবি চাওক তেখেতে কিমান কষ্ট কৰিছিল আৰু তেতিয়াৰ দিনৰ ৰাস্তা কিমান দুৰ্গম আছিল। তাৰে মাজতো তেওঁ দুৰ্গমৰ মাজেদি গৈ কেনে এডুকেশ্যন মানে কিমান থাৰ্ষ্ট পঢ়িবৰ কাৰণে তেখেতৰ শিক্ষা লাভ কৰিছিলে। তাৰপিছত শিক্ষা লাভ কৰাই নহয়, তেখেতৰ মেধা আমি তেনেকৈ গম পাওঁ তেতিয়াৰ প্ৰৱেশিকা পৰীক্ষা মানে আজিকালি মেট্ৰিকৰ দৰে বুলি ক'ব পাৰে মই জানামতে। তো তেখেতে 5টা ছাবজেক্টত লেটাৰ পাইছিলে, মানে কিমান চোকা। চাওক, আমাৰ মা দেউতাৰ দিনতে, মই কেজুৱেলি কৈছোঁ দেই, মই ডিছকাশ্যনবিলাক ইমান ফৰ্মেল নকৰোঁ। আমাৰ মা দেউতাৰ দিনতে মানে ছেকেণ্ড ডিভিজন পোৱাটোৱে ডাঙৰ কথা আছিলে। মানে কয় বহুত টাফ আছিল তেতিয়াৰ চিলেবাছ। তো তেখেতে তেতিয়াই 5টা ছাবজেক্টত লেটাৰ পাইছিলে আৰু তেখেতে ফাৰ্ডাৰ পঢ়িবলৈ ডিচাইড কৰে। ভাবি চাওক, ইমান গাঁৱৰ পৰা আহে, তেখেতৰ ঘৰৰ ফাইনেন্সিয়েলি ষ্ট্ৰং নাছিলে আৰু তেখেতে এম ই স্কুলৰ কাৰণে বেলেগ এখন ডিষ্ট্ৰিক্ট যাব লাগিছিলে। তাৰ পৰা তেখেতে হাৰ মানা নাই, কিন্তু ৰিজাল্ট ভাল কৰিলে আৰু ফাৰ্ডাৰ পঢ়িবলৈও যাব। ফাৰ্ডাৰ তেখেতে ল পঢ়িব গ'ল কলকাতালৈ। কলকাতাতো তেখেতে সুখ্যাতিৰে পাছ কৰি আহিলে, মানে ভালকৈ পাছ কৰিলে, ৰিজাল্ট কৰিলে। সুখ্যাতি মানে একদম ফৰ্মেল ৱৰ্ড এটা দিছোঁ দিয়কচোন। আহি কেনে কি কৰিব? আমি পাছ কৰি কেনে কি কৰোঁ? চাকৰি বিচাৰোঁ। তো তেখেতে আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন তেতিয়া দিলে আৰু চাকৰিটো তেখেতে টপ কৰিলে। তথাপি তেখেতে চাকৰি নাপালে। আচৰিত কথা, চাকৰি টপ কৰিলে, চাকৰি নাপালে। চাওক, তেতিয়াৰ পৰাই মানে ডিছক্ৰিমিনেশ্যন আছিলে আমাৰ জাতীয়, মানে আমাৰ অসমত। তো ডিছক্ৰিমিনেশ্যন ব্ৰিটিছ চৰকাৰৰ আণ্ডাৰতো বহুত বেছি হৈছিলে। তেতিয়া কি হৈছিলে, দুটা ৰিজন বুলি কয় তেখেতে চাকৰি নোপোৱাৰ। প্ৰথম ৰিজনটো হ'ল, মানে দুটা ৰিজন, মানে একজেক্টলি কোনটো ৰিজন আমি নাজানো, সেইকাৰণে মই দুটা ৰিজন ক'ব লৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। প্ৰথম ৰিজনটো কয় যে দেউৰী সমাজৰ তেতিয়ালৈকে চেঞ্চাছ হোৱা নাছিলে। তো চেঞ্চাছ যিহেতু হোৱা নাই, তেতিয়া যোনটো ৰিজাৰ্ভেশ্যন হয়, জনজাতিকৰণৰ জনজাতিটোৰ পপুলেশ্যনৰ বেছ কৰি কেনে ৰিজাৰ্ভেশ্যনটো হয়। তো দেউৰী সমাজৰ যিহেতু চেঞ্চাছ হোৱা নাই, তো তেওঁ চাকৰিটো ৰিজাৰ্ভ নকৰে। আৰু এটা ৰিজন, মানে যোনটো কয়, মানে একচুৱেলি সেইটো এটা ইম্পৰ্টেণ্ট ৰিজন হয় যেন লাগে, ফেভাৰিটিজম আছিলে তেতিয়া বহুত। তো বেলেগজন কেণ্ডিডেটক ফেভাৰিটিজম কৰি কেনে চাকৰিটো ভীমবৰ দেউৰীদেৱক নিদিয়া বুলি কয়। তো তেতিয়াই প্ৰথমতে তেখেতে ফিল কৰে ডিপ্ৰাইভেশ্যন। মানে মই ইমান বঢ়িয়াকৈ কষ্ট কৰিলোঁ, ভাবি চাওক মনটো কিমান ভাঙি যাব। ইমান কষ্ট কৰি পঢ়িছে, বেলেগ ডিষ্ট্ৰিক্টলৈ খোজকাঢ়ি গৈছে পঢ়িবলৈ। তেতিয়া তেওঁ দেউতাকে কয়, যা বেটা যা, বাদ দে আৰু পঢ়া শুনা বাদ দে, মানে কি এইবিলাক চাকৰিৰ মাথা মাৰা বাদ দে, আমি গাঁৱৰ মানুহ ভাই, হোজা মানুহ, ঘৰতে খেতি কৰি খাম। কিন্তু তেখেতে হাৰ মানা নাই। তেখেতে তেতিয়াৰ পৰাই লৰ প্ৰেক্টিছ আৰম্ভ কৰে। কিন্তু চাওক, তেখেতৰ মনত তেতিয়াই লাগিলে যে আমি ডিপ্ৰাইভ হৈ আছোঁ, আমাৰ জনজাতি মানুহবিলাক ডিপ্ৰাইভ হৈ আছোঁ। কিন্তু তেখেতে যে জনজাতি কৈ আছে, অকল ট্ৰাইবেল পিপুলছৰ কথা কোৱা নাই, বা বেকৱাৰ্ড মানুহৰ কথা কৈছে। যেতিয়া অকল ট্ৰাইবেল পিপুলছৰ কথা কোৱা নাই, তেওঁ কৈছে যে গোটেই দুখীয়া মানুহবিলাক, যোনবিলাক সঁচাকৈ ডেভেলপমেণ্ট হোৱা নাই, যোনবিলাক ভিতৰত সোমাই আছে, তেওঁ গোটেইবিলাক মানুহকে সামৰি ধৰিছিলে। আৰু প্ৰথমবাৰৰ কাৰণে সেইটো ডিছক্ৰিমিনেশ্যন ফেচ কৰা নাছিলে। তাৰে আগতে 1925 যেতিয়া তেখেতে কটন কলেজত পঢ়িব গৈছিলে, তেতিয়াও তেখেতে ডিছক্ৰিমিনেশ্যন ফেচ কৰা বুলি কয়। কটন কলেজত কয় যে তেতিয়া মানে এটা প্ৰথা আছিলে, দুটা মেচ আছিলে। এইবিলাক ৰিটেন নহয় দেই, ৰিটেন প্ৰথা নহয়, মানে এইবিলাক
প্ৰচলিত প্ৰথা বুলি কয় মানে যে দুটা মেচ এটা বেলেগ ক্লাছৰ মানুহৰ কাৰণে এটা বেলেগ ক্লাছৰ মানুহৰ কাৰণে ফাৰ্ষ্ট মেচটো মানে একদম প'ৰ্ছ ক্লাছৰ মানুহৰ কাৰণে ডিছক্ৰিমিনেশ্যন টাইপ আৰু ছেকেণ্ড ক্লাছৰ মেচটো মানে বেলেগ মানুহৰ কাৰণে ছেকেণ্ড মেচটো তো ছেকেণ্ড মেচত মানে চাওক কেনেকুৱা ডিছক্ৰিমিনেশ্যন ছাৰ মেচো মানে ডিছক্ৰিমিনেশ্যন কৰে এডুকেশ্যনটো কৰি আছ চাকৰিটো কৰিছোঁ তেখেতে তেতিয়াই পৰা মাত মাতা আৰম্ভ কৰে যে আমি এনেকৈ নামাতিলে মুখখন জিপ কৰি থাকিলে নহ'ব আমি মাত মাতিব লাগিব আৰু তেখেতৰ লগতে বহুত জেনেৰেল ষ্টুডেণ্টছেও মাত মাতে যোনে ছেকেণ্ড ক্লাছ মেচটোত থাকে তো তেওঁলোকে কয় যে এনেকুৱা নালাগে এইবিলাক প্ৰথা উঠাই দিয়ক আমি সকলো একে সুবিধা পাব লাগে চাওক তেখেতৰ চিন্তাধাৰা তেতিয়া কিমান আগৰ চিন্তাধাৰা কৰিছিলে আমি যোনবিলাক বিষয় এতিয়া মাত মাতোঁ তেখেতে তেতিয়াৰ পৰাই মাত মাতি আছিলে এতিয়া হয়তো বহুতে ভাবিব পাৰে যে তেখেতে অকল জনজাতিৰ কাৰণেই কামবিলাক কৰিছে নেকি নহয় তেখেতে বহুত ভুল কোৱা হ'ব কাৰণ তেখেতে এটা কথাই কৈছিলে যে হয়তো মই জন্মসূত্ৰে মোৰ তেজৰ সূত্ৰে মই দেউৰী কিন্তু মই স্থায়ী ক্ষেত্ৰে মই এজন অসমীয়া তো তেওঁ আৰু এটা কথা কৈছিলে যে আমি দেউৰী ভাষাও জানিব লাগিব বড়ো ভাষাও জানিব লাগিব জনজাতীয় ভাষাৰো ডেভেলপমেণ্ট হ'ব লাগিব কিন্তু আমি সকলো অসমীয়া জানিব লাগিব কাৰণ তেওঁ প্ৰথমতে এজন অসমীয়া নিজকে অসমীয়া বুলি পৰিচয় দিছিলে তেখেতে সকলো প্ৰব্লেম গ্ৰাছৰুটৰ পৰা ফিল কৰিছিলে চাওক তেখেতেই প্ৰথম এজন ব্যক্তি যোনে অনুভৱ কৰিলে যে আমাক ৰিজাৰ্ভেশ্যন লাগে তো আমি যোনে আজিকালি ৰিজাৰ্ভেশ্যনৰ সুবিধা লৈ আছোঁ চাকৰিৰ ক্ষেত্ৰত হওক পঢ়াৰ ক্ষেত্ৰত হওক পলিটিক্সৰ ক্ষেত্ৰত হওক তেওঁলোকে ক্ৰেডিট দিয়া উচিত কাৰ তেওঁলোকৰ হিৰো ভীমবৰ দেউৰী ডাঙৰীয়ে যদি সেইবিলাক ইছ্যু তেতিয়া নুঠালে হয় হয়তো আমি সেইবিলাক ৰিজাৰ্ভেশ্যন নাপালোঁ হয় যোনে ৰিজাৰ্ভেশ্যনৰ সুবিধা পাই আছে হয়তো তাতকৈও আমি ঋণী হ'ব লাগে আজি অসমখন পাকিস্তানৰ হ'লে মই বাৰে বাৰে কৈছোঁ অসমখন পাকিস্তানৰ হ'লে কেনেকৈ হ'লে আমি ডিছকাছ কৰি আছোঁ এতিয়া ছেকেণ্ড কথা চাওক মই কি ক'লোঁ তেখেতে ৰিজাৰ্ভেশ্যনৰ কাৰণে তেতিয়াই মাত মাতিছিলে তেখেতে কি কৰিলে চাকৰি নাপালে চাওক চাকৰি মানে আমি এতিয়া কি হয় এই চাকৰি এটা পৰীক্ষাৰ কাৰণে পৰীক্ষা দিলোঁ চাকৰি নাপালে বাদ দে আৰু তেখেতে হাৰ মানা নাই তেখেতে চাওক তেতিয়া ডিব্ৰুগড়ত ল' প্ৰেক্টিছ কৰে আৰু তাৰে বাৰ এছ'চিয়েশ্যন ফৰ্ম কৰি কেনে তাতে প্ৰথম ছেক্ৰেটাৰী হোৱা বুলি কয় মানে হাৰ মানা নাই মানুহজন কৰ্মবীৰ বুলি ক'ব পাৰি মানে কাম আৰু জ্ঞান গোটেইখিনি এজন কম্বিনেশ্যন আছিলে তেখেতৰ তাৰপিছত তেখেতে কি কৰিলে বহুতবিলাক প্ৰব্লেম তেতিয়া অবজাৰ্ভ কৰিলে প্ৰথম প্ৰব্লেমটো মই ক'লোঁ যে ৰিজাৰ্ভেশ্যন লাগিব কাৰণ আমি দেখোন বেকৱাৰ্ড মানুহ আগবাঢ়িবই নোৱাৰিম আমাৰ পঢ়া শুনাৰ সুবিধা নাই চাকৰিৰ সুবিধা নাই আমি থকা জেগাতো ডিছক্ৰিমিনেশ্যন ফিল কৰোঁ তাৰপিছত তেখেতে এটা প্ৰব্লেম দেখি আছে চাওক এতিয়া যোনবিলাক প্ৰব্লেম আমি দেখি আছোঁ তেতিয়া তেখেতে তেতিয়াই অবজাৰ্ভ কৰিছিলে যে ইলিগেল ইমিগ্ৰেণ্টছ তেতিয়াৰ পৰা আহিছিলে মানে যোনবিলাক প্ৰব্ৰজনকাৰী বেলেগৰ পৰা আহি আছে মানে ইলিগেল ইমিগ্ৰেণ্টছ কয় যে বহুত বাংলা ভাষাৰ কোৱা মানুহ মানে বহুত ইলিগেলি আহি আছিলে মানে ইয়াতে আৰু ইয়াতে ছেটেল হ'ব ধৰিছিলে তো তেতিয়াহ'লে চাওক এতিয়া আমি বাংলাদেশী প্ৰব্লেম ফেচ কৰি থাকোঁ যোনটো এতিয়া যোনটো বাংলাদেশ হৈছে তেতিয়াৰ পৰা তেনেকুৱা প্ৰব্লেম কিছুমান ফেচ কৰিছিলোঁ তেখেতে তেতিয়াই মাত দিছিলে চাওক এতিয়াৰ পৰা যদি আমি মাত দি দিওঁ অসমখনৰ কিন্তু দুৰৱস্থা হ'ব অকল মাতি দিছিলেনে তেখেতে মাত দিয়া অকল মাতি দিয়া বুলি ক'লে ভুল হ'ব তেখেতে প্ৰপাৰ ষ্টেণ্ড লৈছিলে তেখেতে এছেম্বলিতো কৈছিলে তেতিয়া এছেম্বলিত কৈছিলে যে আমি ষ্টেপ ল'ব লাগিব অসম কাৰো মানে বাপকা জাগিৰ নহয় বুলি ইনফৰ্মেলি কৈছোঁ বাপকা জাগিৰ নহয় যে চাওক এটা ইম্পৰ্টেণ্ট কথা এটা কওঁ অসমত লাইন ছিষ্টেম আহিছিল লাইন ছিষ্টেম মানে এই ইনাৰ লাইন পাৰ্মিট টাইপ ছিষ্টেম এটা তেখেতৰ মানে ইম্পৰ্টেণ্ট অৱদান আছে যে অসমত যোনটো মানুহ যেনেকৈ আহিব মানে যিমানখিনি মাটি ল'ব পাৰে লিমিটেশ্যন ল'ব নোৱাৰে মানে লিমিটেশ্যন দিছিলে মানে তো লাইন ছিষ্টেমৰ এগেইনষ্টে কিবা এটা ছিষ্টেম আনিবলৈ ট্ৰাই কৰা হৈছিলে পিছত তাৰ বিষয়ে আমি ডিটেইলছ কৰিব গ'লে আৰু এটা বেলেগ এটা টপিক হয় বাট মই একদম ঘৰুৱা ভাষাত কৈছোঁ যে মানে তাৰ দ্বাৰা মানে ইলিগেল ইমিগ্ৰেণ্টছবিলাকক মানে মাটি বেছিকৈ দিব পাৰে এনেকুৱা এটা কিছুমান প্ৰভিজন আছিলে তেখেতে অ'পেনলি তাৰ প্ৰতিবাদ কৰিছিলে এছেম্বলিৰ প্ৰতিবাদ কৰিছিলে আৰু তেওঁৰ বাবতেই 1934 ইলেকশ্যনৰ পিছত 4টা ছিটছ ট্ৰাইবেল পিপলৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছিলে ভাবি চাওক কিমান অৱদান আছে তেখেতৰ কাৰণে ৰিজাৰ্ভেশ্যন পাই গ'ল ক'ত পালে পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন পালেহে আমি আমাৰ নিজৰ ভাষাৰ কথা ক'ব পাৰিম আমাৰ জাতিৰ কথা ক'ব পাৰিম আৰু অসমীয়া ভাষাৰ কাৰণে তেখেতৰ বহুত ডাঙৰ অৱদান আছে মই অলৰেডি ক'লোঁ তেখেতে অসমীয়া ভাষাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট ৰোল প্লে কৈছিলে যে সকলোৱে অসমীয়া জনাটো উচিত আৰু তেওঁ অসম সাহিত্য সভাৰো তেওঁ মেম্বাৰ আছিলে তাৰপিছত কি হ'ল এতিয়া মেইন পইণ্টত আহোঁ 1946ত যেতিয়া কেবিনেট মিছন প্লেন আমি সকলোৱে শুনি আছোঁ কেবিনেট মিছন প্লেন আপুনি শুনিছে চাগে যদি শুনা নাই তাৰ বিষয়ে এটা ডিটেইলছত ভিডিঅ' বনাম কেবিনেট মিছন প্লেনত কি কৰে আমি বহুতে চাগে এনেকুৱা মিছকনচেপশ্যন আছে মই সৰুতে ভাবিছিলোঁ যে অসম বা ভাৰতবৰ্ষই ছাডেনলি ইণ্ডিপেণ্ডেঞ্চ পাই গ'লে ওৱান ফাইন ডে মানে ব্ৰিটিছে ডিচাইড কৰিলে আমি যাম আৰু আমি ইণ্ডিপেণ্ডেঞ্চ পাম এইটো মিছা কথা তাৰে আগতে বহুতকেইটা প্লেন আহিছিলে ক্ৰিপছ মিছন প্লেন তাৰে মাজতে লাষ্ট যোনটো আহিছিলে কেবিনেট মিছন প্লেন মাউণ্ট বেটেন প্লেনৰ আগত কেবিনেট মিছন প্লেন 1946ত আহে তো মানে বহুতবিলাক প্ৰপ'জেল দিছিলে ব্ৰিটিছে কেনেকৈ যাম কেনেকৈ হ'ব কেনেকৈ কনষ্টিটিউশ্যন এছেম্বলি ফৰ্ম হ'ব তো কেবিনেট মিছন প্লেনত কি আছিলে গ্ৰুপিং কৰা গৈছিলে শুনিব ভালকৈ 3টা গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ চি
আৰু এই গ্ৰুপ চিৰে পাৰ্ট আছিলে অসম আৰু বেংগল। তো ইণ্টাৰেষ্টিং কথাটো কি আছিলে, দুটা গ্ৰুপত মেজৰিটি আছিলে মুছলিম পিপলছ, ঠিক আছে। তো জিন্নাৰ প্লেন কি আছিলে, পাকিস্তান বিচাৰি আছিলে। তো আগৰ মতেতো জিন্নাটো ইমান ডাঙৰ পাকিস্তান বিচৰা নাছিলে, কিন্তু এই গ্ৰুপ ছিষ্টেমটো হ'লে কি হ'লে জিন্নাৰ এডভান্টেজ হ'লে। তেওঁ ভাবিলে আগতে যিমান ডাঙৰ পাকিস্তান পাম ন তাতকৈ ডাঙৰ পাকিস্তান পাম। কেনেকৈ? মই ক'লোঁ দুটা গ্ৰুপৰ মেজৰিটি আছিলে মুছলিম পিপলছ আৰু এটা গ্ৰুপতহে হিন্দু পিপলছ। আৰু গ্ৰুপ চি যোনটো আমাৰ অসম পাৰ্ট আছিলে, অসম আৰু বেংগল, তাতেও মেজৰিটি আছিলে আমাৰ মুছলিম পিপলছ। তো গ্ৰুপ চিত কি হ'ল হয়, মানে কেবিনেট মিছনখনত এনেকুৱা এটা প্ৰভিজন আছিলে যে 5 বছৰ পিছত তই ভাই নিজৰ গ্ৰুপ চেঞ্জ কৰিব পাৰ। ছাপ'জ এইটো এ, এইটো বি, এইটো চি, তো চিৰ পৰা বিত যাব পাৰ, বিৰ পৰা এত যাব পাৰ। তো জিন্নাই এনেকুৱা এটা প্লেন কৰিছিলে, ভাই প্ৰথমতে মই গ্ৰুপটো চেঞ্জ কৰি ল'ম, দুটা গ্ৰুপ মাৰ্জ কৰি ল'ম মানে দুটা মুছলিম মেজৰিটি গ্ৰুপ এটা কৰি দিব পাৰে, সেনেকুৱা এটা কিবা কনস্পিৰেচি কৰিছে। আৰু 10 বছৰ পিছত কি কৰিব পাৰে, তেওঁলোকে নিজে ইউনিয়নৰ লগত, মানে যোনখন চেণ্টাৰৰ যোনটো ইউনিয়ন হ'ব তাৰে কনষ্টিটিউশ্যনখন ফ'ল' কৰিব পাৰে, নকৰিব পাৰে, নিজা কনষ্টিটিউশ্যন আনিব পাৰে, সেইখনৰ মতে যাব পাৰে, নযাব পাৰে, মানে ফাইনেলি ইণ্ডিপেণ্ডেঞ্চ টাইপ কিবা এটা, অট'নমি টাইপ কিবা এটা বিচাৰিব পাৰে। তো জিন্নাই লং টাৰ্ম ভাবিছিলে 5 বছৰটো গ্ৰুপ চেঞ্জ কৰিম, 10 বছৰ পিছত আমি পাকিস্তান বনাই ল'ম আৰু বঢ়িয়াকৈ গ্ৰুপ বি, মানে দুটা মেজৰিটি গ্ৰুপ মিলাই কেনে, কাৰণ আমাৰতো ইয়াতে প্ৰভিজন আছেই। কিন্তু তাৰে প্ৰতিবাদ আমি সকলোৱে জানো গোপীনাথ বৰদলৈয়ে কৰিছিলে, কিন্তু জিন্নাক দম দিব এজন মানুহে সাহস কৰিছিলে। ভাবি চাওক, মহম্মদ জিন্না, পাকিস্তানৰ গডফাদাৰ বুলি কয়, আমাৰ অসমীয়া এজনে দম দিয়াইছে তেখেতক, আমি নাজানো। কেনেকুৱা আচৰিত কথা, কেনেকুৱা লাজৰ কথা। মোৰ নিজৰে লাজ লাগিছিলে যেতিয়া মই গম পাইছোঁ কথাটো। মই ভাবিছোঁ মই ইমান ইম্পৰ্টেণ্ট কথা গম নাপাওঁ, চালা মই আজি পাকিস্তানত আজি যদি ভাৰতে এটেক কৰি আছে মই তাতে থাকিলোঁ হয়, উৰি থাকিলোঁ হয়, বাংলাদেশত থাকিলোঁ হয়, একচুৱেলি বাংলাদেশৰ পাৰ্ট হ'লোঁ হয় ন, পিছত পাকিস্তান আকৌ ডিভিজন হয়। তো জিন্নাক কৈছে, চা ভাই, মোগলে অলৰেডি অসমক বহুতবাৰ এটেক কৰিছে, মোগলে আমাৰ অসম নিব নোৱাৰিলে। আৰু এই মোগল আৰু অসমৰ এটেকৰ ওপৰত মই বহুত ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাব, মৰম দিব অকণমান। আমি এনেকুৱা টপিক্সৰ ওপৰত বহুত ভিডিঅ' বনাইছোঁ, ঠিক আছে। শৰাইঘাটৰো নাহি আছে, বেটেল অফ আলাবাই গ'ল, এইবিলাক কথা আমি বঢ়িয়াকৈ ডিছকাছ কৰিছোঁ, কেনেকৈ মোগলে অসমৰ লগত টক্কৰ কৰিছিলে, কেনেকৈ কোচে ৰোল প্লে কৰিছিলে। তো ঠিক তেনেকৈ আমাৰ দেউৰী ডাঙৰীয়াই ক'লে যে তহঁতে ভাই চা, মোগলে এটেক কৰি আমাক অসমক নিব পৰা নাই বেলেগ কৰি, তই কলমৰ জোৰত অসমক বেলেগ কৰি নিব ভাবিছ, এইটো হ'ব নোৱাৰে আৰু মই হ'ব নিদিওঁ। তেনেকৈ দেউৰী ডাঙৰীয়া গোপীনাথ বৰদলৈ ডাঙৰীয়াই প্ৰতিবাদ কৰাৰ পিছতহে আমি গ্ৰুপ চিৰ পাৰ্ট নহ'লোঁ বা কেবিনেট মিছনটো সফল নহ'ল। নহ'লে ইমেজিন কৰক, জাষ্ট ইমেজিন কৰক, এইটো কওঁতে বহুত সহজ লাগি আছিল ন, এই কেবিনেট মিছনৰ পাৰ্টহে নহ'লোঁ, কি নহ'ল। ভাবিছোঁ গ্ৰুপ চিৰ পাৰ্ট হ'লে আমি আজি পাকিস্তানত গ'লোঁ হয়, প্ৰতিবাদ নকৰিলে আজি পাকিস্তানৰ পাৰ্ট হ'লোঁ হয় আমি। তো কিমান ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিছিলে। আৰু ফাইনেলি আমি পাকিস্তানৰ পাৰ্ট নহ'লোঁ। কিন্তু এই নমস্য ব্যক্তিজন বহুদিন আমাৰ মাজত নাথাকিলে, হয়তো তেখেতে বহুতো অৱদান কৰিলে হয় আৰু আমাৰ জাতিৰ প্ৰতি, আমাৰ ৰাজ্যৰ প্ৰতি। আৰু মই আচৰিত ভাবোঁ, চাওক, এই ইলিগেল ইমিগ্ৰেণ্টছৰ কথা আমি আজি কৈ থাকোঁ, তেওঁ তেতিয়াই কৈছে যে লাইন ছিষ্টেমৰ মানে আনিব লাগে, ইনাৰ লাইন পাৰ্মিটৰ দৰে ছিষ্টেম আনিব লাগে, লেণ্ড ডেভেলপমেণ্ট ছিষ্টেম বুলি বস্তু এটা আছিলে, LDS, তাৰে এগেইনষ্টেও তেখেতে কৈছিলে যে কেনেকৈ ইমান সোপা মাটি দিব পাৰোঁ, কেনেকৈ এইবিলাক আনিব পাৰোঁ, মানে বুজি পাইছেনে, মুঠতে আমাৰ জাতিৰ সপক্ষে কৈছিলে। কিন্তু মই কেতিয়াও আমাৰ জাতিৰ আন্দোলনত তেখেতৰ নাম বহুত কম শুনিব পাওঁ, বেলেগ মানুহৰ নাম শুনিব পাওঁ, মই ন' ডাউট, মই ডিনাই কৰা নাই যে বেলেগ মানুহৰ নাম লওঁ, কিন্তু এনেকুৱা মানুহৰ নাম জানিব লাগে, আমি পঢ়িব লাগে। মই কিতাপতো পঢ়িব পৰা নাছিলোঁ, হয়তো আজিকালি পাঠ্যক্ৰমত ইনক্লুড কৰিছে, মই হয়তো আজিকালি পাঠ্যক্ৰম পঢ়া নাই, সেইকাৰণে মই নাজানিব পাৰোঁ। কিন্তু যদি কৰা নাই, মই চৰকাৰক অনুৰোধ কৰিম, এনেকুৱা নমস্য ব্যক্তিৰ বিষয়ে আমি জানিব লাগে। চাওক, কেবিনেট মিছন প্লেন আমি যেতিয়া পঢ়োঁ, তাৰ লগতে ভীমবৰ দেউৰী ডাঙৰীয়াৰ বিষয়ে আমি জানিব লাগে, নহ'লে আমাৰ অসমখনে নাথাকিল হয়। ভাবি চাওকচোন, অসমখন পাকিস্তানৰ পাৰ্ট হ'লে। আৰু তেখেতে TB ৰোগত আক্ৰান্ত হয়, কিমান কম বয়সতে, 1903 তেখেতে জন্ম হৈছিল, 1948 তেখেত TB ৰোগত আক্ৰান্ত হয়। কিন্তু ভাবি চাওক, মানুহজন কিমান দেশৰ প্ৰতি দেশপ্ৰেম, কিমান ডাঙৰ দেশপ্ৰেম। তেখেতে মিনিষ্টাৰৰ পোষ্টত আছিলে, তেখেতৰ ট্ৰিটমেণ্ট চৰকাৰী পইচাত হ'লে। কিন্তু তেখেতে যেতিয়া গম পায় যে তেখেত TB ৰোগত আক্ৰান্ত, তেখেতে ক'লে যে মই চৰকাৰৰ পইচা নলওঁ। আজিকালি কোনে কৰিব ভাই, আমিতো নিজেই বিচাৰি থাকোঁ দেই, চৰকাৰী পইচা দিয়ক, মই কিবা কৰোঁ। তেখেতে ভাবিলে চৰকাৰৰ পইচা ক'ত যাব লাগে, ডেভেলপমেণ্টৰ কাৰণে, জাতিৰ ডেভেলপমেণ্ট হওক হা। আৰু তেখেতে আৰু এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিছিলে। 1933 মই কৈছোঁ যে তেখেতে অলৰেডি বহুতবিলাক ডিছক্ৰিমিনেশ্যন ফেচ কৰিছিলে। 1933 তেখেতে এটা এছ'চিয়েশ্যনৰ জন্ম দিয়ে, আছাম বেকৱাৰ্ড প্লেইন ট্ৰাইবছ লীগ। এইটো 1933 ৰহাত প্ৰথম অধিৱেশন হয়, আৰু তাতে তেওঁলোকে ডিছকাছ কৰে, আৰু সেই বহুত ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰে। আৰু এই গ্ৰুপটোৱে পিছত আছাম ট্ৰাইবেল গ্ৰুপ হয়। তো মোৰ মতেতো ভাই, আমি গোটেই ট্ৰাইবেল সমাজখন হওক, আমি গোটেই নৰ্থ ইষ্টবাসী একচুৱেলি তেখেতৰ ওচৰত ঋণী। কাৰণ চাওক, তেতিয়া গোটেই
অসমখনৰ লগতে অৰুণাচল এইবিলাক চব এছ'চিয়েট হৈছিল নৰ্থ ইষ্টখন এখন ডাঙৰ অসম আছিলে ন গোটেইখনে পাকিস্তানত গ'ল হয় আৰু ট্ৰাইবেল সমাজৰ কাৰণে অকল ট্ৰাইবেল সমাজ বুলি কোৱা নাই চাওক নামটো চাওক আছাম বেকৱাৰ্ড প্লেইন ট্ৰাইবছ লীগ মানে বেকৱাৰ্ড লোককো সামৰি লৈছে অকল ট্ৰাইবছৰ কথাও কোৱা নাই বেকৱাৰ্ড লোক মানে দুখীয়া লোক মানে সদায় তেওঁ নিৰীহ প্ৰাণ যোনবিলাক মানে বেকৱাৰ্ড লোক আছে মানে বেকৱাৰ্ড মানুহ আছে তেওঁলোকৰ সতে সদায় আছিলে আৰু এই গ্ৰুপটোৰ পিছত আছাম ট্ৰাইবেল লীগ হৈ যায় তো তেখেতে তেতিয়া এইবিলাক ডিছকাছ কৰিছিলে তো মই আচৰিতভাৱে নাজানো মানে কিয় তেখেতৰ নাম আমি ইমান ৰিজাৰ্ভেশ্যনৰ কাৰণে ইমান ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰিলে ইমিগ্ৰেণ্টছৰ এগেইনষ্টে ৰ'ল প্লে' কৰিলে অসমক অসম বনালে অসমীয়া ভাষাৰ কাৰণে নাম ল'লে মই কিন্তু ক'তো তেখেতৰ নাম ইমান নুশুনো তো মই সেয়ে আৰু অনুৰোধ কৰিছোঁ আৰু আমি এনেকুৱা মানুহৰ প্ৰতি সন্মান জনাব লাগে আৰু মই কি কৈছিলোঁ যে 1948ত ইমান কম সময়তে তেখেতে টিবি ৰোগত আক্ৰান্ত হৈছিলে আৰু তেতিয়া তেখেত মিনিষ্টাৰ আছিলে মই কথাটো আধৰুৱা হ'ল কি হ'ল তাৰপিছত মই কি কৈছিলোঁ যে চৰকাৰী পইচা পালে হয় ট্ৰিটমেণ্টৰ কাৰণে তেওঁ ক'লে চাওক শেষ সময়লৈকে তেখেতে কি ভাবিছে যে চৰকাৰৰ পইচা যাব লাগে ডেভেলপমেণ্টৰ তাত মোৰ তাত কিয় যাব লাগে তো তেখেতে পোষ্টৰ আগতে ৰিজাইন কৰিছে মই চৰকাৰী পইচাত নাযাওঁ নিজৰ পইচা দি যাম চিকিৎসা কৰিবলৈ চেন্নাইত কেনেকুৱা এজন ব্যক্তি মই কৈ নিজে ইম'চনেল হৈ গৈছোঁ এনেকুৱা এজন ব্যক্তি আজিকালি পাবলৈ নাই বহুত দুৰ্লভ এনেকুৱা ব্যক্তি পাবলৈ তো ফাইনেলি 1948ত তেখেতে চেন্নাইত স্বৰ্গগামী হয় তো এনেকুৱা এজন ব্যক্তিৰ বিষয়ে মই জানিব পাৰি নথৈ সুখী হৈছোঁ প্লাছ দুখীও হৈছোঁ কাৰণ আমি আজিলৈকে এনেকুৱা ব্যক্তিৰ বিষয়ে ডিছকাশ্যন বা কেনেকুৱা বহুত কম দেখিছোঁ মই এটা ডিছকাশ্যন দেখিছোঁ সেই ডিছকাশ্যনটোৰ লিংক মই আপোনালোকক তলত দি দিম আৰু আপোনালোকে যদি কিবা জানে দেউৰী দেৱৰ বিষয়ে প্লিজ ডু কমেণ্ট ডাউন আমি আৰু তেখেতৰ বিষয়ে ডিছকাছ কৰিব লাগে আমি জনা উচিত আৰু এনেকুৱা আৰু দেউৰী মানুহ যেন ওলাই আহক আমাৰ মাজত ভীমবৰ দেউৰী ডাঙৰে যেন অকলে নহওক আৰু দেউৰী মানুহ ওলাই আহক আৰু জনজাতি মানুহ ওলাই আহক যোনে অসমৰ কাৰণে লাগে যোনে আমাৰ চেঞ্জেছ আনে আৰু কালচাৰৰ কাৰণে লাগে আৰু ডেভেলপ হওক মানে দেউৰী ডাঙৰীয়াৰ দৰে আৰু ডাঙৰ ডাঙৰ ষ্টেপছ লওক তাৰে আশা আৰু তাৰে কামনাৰে এই ভিডিঅ' সামৰণি মাৰিছোঁ নমস্কাৰ